নমস্কাৰ, মোৰ চেনেলটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা বটনটো টিপি থব যাতে পাছৰ খণ্ডবোৰ আপুনি সকলোতকৈ আগত শুনিবলৈ পায়। নমস্কাৰ, হে বৈকুণ্ঠৰ পাৰিষদসকল। সৰ্বপ্ৰথমে পৰম পুৰুষ পৰম আৰাধ্য শ্ৰীহৰিৰ চৰণত দাসে সেৱা জনাই মোৰ এই হেমন্ত শইকীয়া আত্মচিন্তন ভক্তিৰস চেনেলটোলৈ ভক্তিপূৰ্ণ সম্ভাষণ জনালোঁ। আজি আপোনালোকলৈ আগবঢ়াই আনিছোঁ মহাপুৰুষ মাধৱদেৱৰ ৰচিত নামঘোষা বা হেজাৰী ঘোষাত লিখি যোৱা পৰম জ্ঞান ভগৱান কৃষ্ণ ক'ত আছে। যদি অজানিতে কিবা ভুল দেখে ক্ষমা কৰি কমেণ্ট বক্সত জনাব। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰি লগৰ সকলোকে দিব। নমস্কাৰ। হে বৈকুণ্ঠৰ পাৰিষদসকল, আদিতে মহামুনি ব্যাসদেৱে সৰ্বশাস্ত্ৰ উপনিষদৰ সাৰ আনি নৰসমাজলৈ মূল শাস্ত্ৰৰূপে থৈ গৈছে শ্ৰীমদ ভগৱত গীতা। আৰু সেই গীতা শাস্ত্ৰকে আদি কৰি সমস্ত শাস্ত্ৰ উপনিষদৰ সাৰতত্ত্ব আনি কলিযুগৰ মহান পুৰুষ শ্ৰী শ্ৰী শংকৰ গুৰুজনাই লিখি থৈ যোৱা সকলো শাস্ত্ৰৰ ভিতৰত মূল শাস্ত্ৰৰূপে থৈ গ'ল কীৰ্তন ঘোষা। কালক্ৰমে মহাপুৰুষ মাধৱদেৱে এই সৰ্বশাস্ত্ৰৰ সাৰ আনি নামঘোষা বা হেজাৰী ঘোষা নামেৰে কলিযুগৰ নৰসমাজলৈ থৈ গৈছে। প্ৰভুসকল, বাৰীত থকা কুঁহিয়াৰডাল চোবাই খাই নাচালে যিদৰে সোৱাদৰ কথা নাজানে, ঠিক সেইদৰে এই ৰসৰ ভঁৰাল ঘোষাশাস্ত্ৰ পঢ়ি নাচালে তাৰ ভিতৰৰ তত্ত্ব কোনেও নাপায়। গুৰুজনাই ঘোষাত দি গৈছে নৰদেহাৰ কোন কোন অংগে কি নামেৰে ভগৱান পূৰ্ণ কৃষ্ণ শ্ৰীহৰি বিৰাজমান। ঘোষাত কৈছে ঈশ্বৰ কৃষ্ণৰ লক্ষণ। ঈশ্বৰ কৃষ্ণৰ শুনিও ক মহাপুৰুষ লক্ষণ সাৰ, ত্ৰিগম্ভীৰ সপ্তৰক্ত পঞ্চদীৰ্ঘ উন্নত ছয় প্ৰকাৰ। গুৰুজনে কলিৰ লোকসমাজক কৈছে, হে মহাপুৰুষসকল, সাৰৰো সাৰতত্ত্ব ঈশ্বৰ কৃষ্ণৰ লক্ষণসমূহ শুনা। ঈশ্বৰ কৃষ্ণৰ তিনি গম্ভীৰ গুণ, সপ্ত অংগে ৰঙা, পঞ্চ দীৰ্ঘ আৰু ছয় উন্নত অংগে ছয় পদ্ম বিৰাজমান। তাৰ পৰা কৈছে গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি কমল, এহি ত্ৰিগম্ভীৰ স্মৰণে কৃষ্ণৰ মিলয় মহামংগল। গুৰুজনে কৈছে গমনে বা বচনে বা গম্ভীৰ নাভি কমলে যদি কৃষ্ণৰ নাম স্মৰণ কৰে মহামংগল মিলে। তাৰ পাছত কৈছে অৰুণ নয়ন অধৰ দশন অৰুণ কৰ চৰণ, নখৰেখা ছয় অৰুণ কৃষ্ণৰ স্মৰণে দুখতৰণ। তেওঁ কৈছে যাৰ নয়ন পদ্ম ৰঙা, অৰুণ মানে ৰঙা, যাৰ দশন মানে দাঁত ৰঙা আৰু অধৰ মানে মুখৰ ওঠ ৰঙা, যাৰ নখ পদ্ম আৰু হাতৰ ৰেখা ছয় ৰঙা, তেনে কৃষ্ণক স্মৰিলেহে দুখৰ তাৰণ হয়। তাৰ পৰা কৈছে সুদীৰ্ঘ নয়ন গ্ৰীবা বাহুপদ আৱৰ আঙুলি ছয়, এহি পঞ্চদীৰ্ঘ স্মৰণে কৃষ্ণৰ মিলে মহামহোদয়। স্কন্ধ উন্নত ভ্ৰুৱনাশা পদ উন্নত নখ হৃদয়, এহি ছয় স্থান উন্নত কৃষ্ণৰ স্মৰণে মুখ্য মিলয়। ঘোষাত কৈছে সুদীৰ্ঘ নয়ন পদ্ম, গ্ৰীবা, বাহু, পদ আৰু আঙুলিবোৰ এই পঞ্চদীৰ্ঘত স্মৰণেহে ভগৱানক সাক্ষাৎ পায়। আৰু স্কন্ধ, ভুৱ মানে কপাল, নাসা মানে নাক, পদ নখ আৰু হৃদয়ৰ এই ছয় পদ্মত ভগৱানক নিজ নামেৰে স্মৰণ কৰিলেহে মুখ্য মিলে। নমস্কাৰ প্ৰভুসকল, এই 21 তত্ত্ব আৰু ছয় পদ্মৰ নাম আমি পাছত আলোচনা কৰিম। ধন্যবাদ। পাছৰ খণ্ডবোৰ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা আইকনটো টিপি থ'ব যাতে সকলো ভিডিঅ' আপোনালৈ আগত যায়।